তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো গাইজ, আজি বহুত দিনৰ মূৰত গাইজ টেঙা খাব আহিছোঁ গাইজ পথাৰলৈ। তো পথাৰখন চাই লওক গাইজ। তো গাইজ পথাৰৰ মাজত আজি টেঙা খাম। একডাল আমাৰ গাছ আছে, গাছৰ তলত গাইজ। তো টেঙা খাই ৰেডি কৰা হৈছে গাইজ, এইবোৰ চাই লওক। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ। তো বলক। তো গাইজ, আমাৰ পথাৰৰ ৰাস্তাবোৰ চাই লওক। এতিয়া ধানৰ কাৰণে দেখা নাপায় হৈছে ৰাস্তা। তো গাইজ, আগত দেউতাই ধান কাটি আছে। তো তালৈ যাইছোঁ আৰু আগত যাম গাইজ। আগত মই জলপাই টেঙা খাব লাগিব না আমি দেউতাই। তো আপোনালোকক দেখুৱাম গাইজ, কি এটা ধুনীয়া ভিউ। টেঙাটো খাম। অলপ যাই ৰাস্তাটো চাই লওক গাইজ। আগতে জলপাই টেঙা লৈ লৈছোঁ গাইজ 25টামান। বঢ়িয়া লাগব, জ্বালা চালা আছে। আপোনালোকক দেখি আহিছোঁ গাইজ। এই ধান কাটি আছে দেউতাই। ধানবোৰ চাই লওক গাইজ। এইবাৰত ধানবোৰ চাই লওক। এই কি ধান? এই বংগবন্ধু গাইজ। দেখলে না আচ্ছা हुआ है। चलिए हमारा रास्ता से सुनते जाओ रे परू परू मधुली बाख tamun मोला बारी आयो माई साथे गाइस। तो गाइस आई এতিয়া পাই গলো আমি য'ত টেঙাটো খাম গাইস। এই জায়গাখানি পাই গেলো। তো আপোনালোকে দেখিছে চাই লওক। সুন্দৰ গাছৰ তলত খাম গাইস। ধুনীয়া এটা পৰিৱেশ। আপোনালোকে খাব পাৰিব। আপোনালোকৰ ওচৰে পাঁজৰে যি এনেকুৱা জেগা আছে চাই লওক গাইস। ইয়াতে বহিম আৰু ওপৰত খাম। তো গাইস চাই ৰাখক। আপোনালোকক দেখি আহিছোঁ জেগাখানি ৰেডি কৰি লৈছোঁ গাইস। উল্টে উল্টে দিয়া পাব গাইস। এইবোৰ কাটা ৰেডি হৈ গৈছে আৰু অকণমান কাটিব আছে। এইবোৰ আমাৰ খোৱা জগুলি গাইস। এইবোৰ চাই লওক। তাতে যা চব আছে গাইস। এই টেঙা দেখিব লৈছে আৰু কাটাৰ পিছত আপোনালোকক দেখিছোঁ গাইস। চাই ৰাখব গাইস ভিডিঅ'টো। তো গাইস, এইখিনি সানি চানি ৰেডি কৰি ল'লোঁ জলফাই টেঙাখিনিতে। তো গাইস, এতিয়া খাই কিনে দেখি আহিছোঁ আপোনালোকক। তো কিমান সোৱাদ হৈছে। বম বম আল্টিমেট গাইস। কেমেৰা নাইস। তো গাইস, এইবাৰ গাছৰ ওপৰত খাব আনিছোঁ গাইস। এই দেখিবলৈ হৈছে। এই গাছৰ ওপৰৰ পৰা খাই কিনে মজাটো লওঁ কেনে লাগে। এতিয়া সোৱাদ গুচাই নাই গাইস। কি বম লাগছে। এতিয়া ভিউটো চাই লওক না গাইস। এইগুলো হৈছে গাছৰ ওপৰত আছোঁ। গাছৰ ওপৰত কাষতে জলফাই টেঙা। ভিউটো চাই লওক এবাৰ। তো গাইস, খোৱাৰ পিছত দেখি আহিছোঁ আপোনালোকক। তো গাইস, ভিডিঅ'টো দেখা পালে আপোনালোকে কেনেকৈ টেঙা চেঙা খালোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইস।
চাই লওক পথাৰ ধান কাটিব হ'ব গাইছ, বেছি দিন নাই। এই কাটা হৈছে, কিন্তু যেতিয়ালৈকে ফুল কাটা হয় আপোনালোকক দেখাইছোঁ গোটেই। তো গাইছ বাই বাই।